বিশ্বনাথৰ ভেলোগুৰিত সম্বৰ্ধনা সভা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিশ্বনাথৰ ভেলোগুৰি কিলাধাৰী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু এলেকাৰ গাঁও প্ৰধানৰ সহযোগত চলিত বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ভেলোগুৰি এমভি স্কুলত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যাদৱ চৰকাৰীয়ে সভাখনৰ আধাৰে স্থানীয় গাঁও প্ৰধান ধীৰেন ক্ৰমচাই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শৈক্ষিক দিশৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় বিশিষ্ট অতিথি হিচাপে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক মৃদুল বৰুৱা চতিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন দাসৰ উপৰিও শিক্ষকসকল ক্ৰমে নৱ বৰুৱা শত্ৰুঘ্ন নাথ প্ৰবীণ ৰাজবংশী সুৰেণ ফাংচু হিৰুত মহন্ত লুহিত ভূঞা নিৰূপ বৰুৱা বিদ্যুৎ বড়ো ৰামচি গাঁৱৰ প্ৰমুখ্য অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে অনুষ্ঠানত এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সমন্বিতে প্ৰায় ৫ শতাধিক লোক উপস্থিত থকা বুলি জানিব পৰা গৈছে অনুষ্ঠানভাগ সৰ্বতোদিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকল ক্ৰমে বিজয় বসুমতাৰী অনুত তাঁতী ভৰত তাঁতী টাৰ্জেন ঘূৰিছে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমি এই অনুষ্ঠানটোৰ অতি কম সময়তে ৮-১০ দিনৰ ভিতৰতে আমি এই অনুষ্ঠানটোৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ আমি যোৱা বৰ্ষত এখন গামোচা লৈ পেলাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক আমি দিয়া ব্যৱস্থা কৰিছিলোঁ কিন্তু এবাৰ আমি ভেলোগুৰি চামগুৰি গাঁওৰক্ষী বাহিনীৰ লগতে গিলাধাৰী গাঁওৰক্ষী বাহিনী আৰু মই নিজে গাঁও প্ৰধান হিচাপে আমি আলোচনা কৰি পেলাই আমি এটা ডিচিশ্যন লৈছিলোঁ যে আমি সেই ল'ৰা ছোৱালীসকলক ঘৰত যোৱাতকৈ আমি এখন মঞ্চ লৈ পেলাই আমি তেখেতসকলক আমি এখন সম্বৰ্ধনা পত্ৰৰ লগতে গোলাম গামোচাৰ জৰিয়তে আমি তেখেতসকলক সম্বৰ্ধনা জনালে আমাৰ বেটাৰ হ'ব বুলি আমি আলোচনা কৰি সেই লৈ পেলাই আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি ভাবিছোঁ যে আপোনালোকৰ চেনেলৰ বা আপোনালোকৰ যোগেদি আমি আৰু গোটেই অসমখনৰ আমাৰ নিচিনাকৈ আৰু গাঁওৰক্ষী বাহিনী আছে বা গাঁও প্ৰধানসকল আছে তেখেতকো আমাৰ নিচিনাকৈ হেৰি কৰি অনুষ্ঠানটো পাতি পেলাই উঠি অহা ল'ৰা ছোৱালীখিনিক উৎসাহ এটা যোগাবৰ কাৰণে তেখেতসকলকো আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠান পাতক যাতে ল'ৰা ছোৱালীখিনি উৎসাহ হওক উৎসাহ উদ্দীপনাৰে তেখেতসকলৰ নিজৰ ভৱিষ্যত লগতে উঠি অহা তেখেতসকলৰ যিটো নেক্সট জেনেৰেশ্যন তেখেতসকলৰ কাৰণেও এটা চিন্তা কৰি পেলাই এই অনুষ্ঠানৰ জৰিয়তে ল'ৰা ছোৱালীখিনি উৎসাহ দিবলৈ এটা প্ৰচেষ্টা ৰাখক হয় আজি একেগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব 70 জনক